नमस्ते आसाम की खबर আপোনালোকৰ মোৰটো বিন্দাস আৰু আপোনালোকৰ বিন্দাস হওক বুলি আশা কৰিছো সদায় হাঁহি থাকক ভালে থাকক আৰু বিন্দাস চাওক আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজি মই গৈ আছো ক'ত গৈ আছো নকওঁ বাৰু আপোনালোকে গ'লে গম পাব তো সপোন বুলি ক'ব পাৰি এটা সৰু সুৰা সপোন বুলিয়ে ক'ব পাৰি তো এতিয়া দিঠকত পৰিণত কৰিবলৈ গৈ আছো নাজানো হয় নে নহয় হলেতো ভালে লাগিব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো তো কি কৰো কি নকৰো এতিয়া আছো মানে বাহতৰ ঘৰত তো তাৰ পৰা আমি সকলোৱে যাম ভাল লাগিব বহুতে ভাল লাগিব খুব বেছি কিবা এটা মই এক্সাইটেড হৈ আছো আৰু ভিডিঅ'টো ভালে হ'ব বুলি আশা কৰিছো তো সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু কিনো হয় কি নহয় সকলোবোৰ দেখিব আৰু কিছুমান মোমেন্টে বহুত মানে হেপি কৰে মনটো তো সেয়ে মোমেন্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো তো আপোনালোকে সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকিব তো এতিয়া উঠিছো গাড়ীত আৰু যাবলৈ ওলাইছো গুৱাহাটী কিন্তু কিয় যাম আৰু কি কাৰণত যাম আপোনালোকে জানিবলৈ চাব লাগিব সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো তো ভিডিঅ'টো চাই থাকিব কিবা এটা বস্তু আনিব গৈ আছো তো আপোনালোকে শেষত চালেহে গম পাব কি বস্তু আৰু কি কাৰণত আনিব গৈছো সকলোবোৰ জানিব তো এতিয়া আমি গৈ আছো গুৱাহাটীলৈ বহুতে বেছি মনটো ভাল লাগি আছে কাৰণ লকডাউনৰ আগতে যোৱা আছিল কলেজত তো এতিয়া যোৱাই নাই প্ৰায় 8 মাহমান হৈ গ'ল সেইবাবে বহুতে ভাল লাগি আছে কলেজ খুলিছে তথাপিতো আমাৰ অনলাইন ক্লাছ হৈ আছে আমাৰ ডিপাৰ্টমেণ্টৰ আৰু এয়া যে দেখিছে দাদাসকল কিবা এটা চাইকেল ৰাইড কৰি আছে নেকি মই ভাবিছিলোঁ তেখেতসকলক লগ ধৰিম কিন্তু এনেদৰে ভিডিঅ' তেখেতসকলক দেখাই দিলোঁ যে হয় দাদাসকল আহি এয়া আমি আমিনগাঁও পালোহি আৰু এয়া দেখিছেনে আপোনালোকে মোৰ ৰাইট চাইডে দেখাইছোঁ যে জিৰণি কোঠা আৰু ইমান ধুনীয়াকৈ গঢ় দি তুলিছে ইমান সোনকালে বহুতে বেছি ভাল লাগিছে চাই আৰু অফিচবোৰো ধুনীয়াকৈ গঢ় দি তুলিছে আৰু এতিয়া আমি আহি পালোঁ শৰাইঘাট এয়া আহি পালোঁ আমাৰ লক্ষ্যস্থান আৰু আপোনালোকেতো গেছ কৰিব পাৰিছে থাম্বনেইলত চাই তো এতিয়া চাই থাককচোন কি হয় তো এতিয়া চাগে আপোনালোকে পুৰা ধৰিব পাৰিছে হয় মই মোৰ কাৰণে নিবলৈ আহিছোঁ স্কুটি আৰু বহুতে বেছি মনটো মোৰ ভাল লাগি আছে হেলমেট চেলমেট পিন্ধি ললো মানে পিছত পিন্ধিম ৰ'ব আপোনালোকক কৈ আছো মই এতিয়া ললো মানে ইউটিউবৰ টকাৰে গাড়ী নাই ফালতু কৰিছো দে ইউটিউবৰ পইচাৰে মই গাড়ী ল'ব পৰা হোৱা নাই আৰু কেইদিনমানহে হ'ল আপোনালোকে হ'লেও মোক বহুতে মৰম দিছে আৰু বহুতে ভাল লাগিছে তো আপোনালোকৰ মৰম পালে মই 4 চকীয়া ল'ব পাৰিম বুলি আশা কৰিছোঁ তো আপোনালোকৰ লগত ধেমালি কৰিছোঁ নাভাবিব আৰু এই একটা চিট দি ল'লোঁ দেউতাই দিছে বহুত ভাল লাগিছে আৰু আমাৰ এটা দেউতা আৰু মোৰ সপোন আছিল মানে লোৱাটো আমাৰ প্ৰয়োজন আছিল সেইবাবে লৈছোঁ তো এতিয়া আমি ডাইৰেক্ট যাই থাকোঁ এতিয়া আমি জালুকবাৰীত আদাবাৰীত আছোঁ তো এতিয়া আমি ডাইৰেক্ট যাম মানে মন্দিৰ পাম তো তাতে যাম বহুত হাল্লা হৈ আছে তো মন্দিৰত
লগ পাই আছো আপোনালোকক সম্পূৰ্ণ শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু পূজা কৰিব লাগিব গাড়ী আৰু 1 মিনিট গাড়ীখনৰ নাম হৈছে প্ৰতীক্ষা মই প্ৰতীক্ষা নাম থৈছো গাড়ীখনৰ তো বলক তেন্তে যাই থাকো তো এতিয়া ফাৰ্ষ্টতে আমি গাড়ীখনক তেল খুৱাই লওঁ তেতিয়াহে আমাক দৌৰাব নহ'লে ক'তনো নিব আমিতো খালে নহ'ব গাড়ীখনকো খুৱাব লাগিব তো এতিয়া ঘৰৰ অভিমুখে যাত্ৰা কৰিলোঁ আৰু এতিয়া আহি পালোহি আমি গণেশ মন্দিৰ আৰু ইয়াতে মোৰ প্ৰতীক্ষা অলপ পূজা কৰি ঘৰলৈ ৰাওনা হ'ম তো এতিয়া আমি আহি পালোঁ গণেশ মন্দিৰ আৰু এইখনৰ পূজা কৰিব লাগিব প্ৰতীক্ষাৰ তো বহুত হাল্লা হৈ থাকে গাড়ীৰ কাৰণে তো গণেশ মন্দিৰ আহি পালোঁ এয়া আৰু এই গাড়ীখনৰ আমি কৰিম মানে মোৰ প্ৰতীক্ষাৰ কৰিম পূজা তো এতিয়া পূজা কৰিম পূজা কৰাৰ পিছত হোৱাৰ পিছত ঘৰলৈ উভতিম আমি তো এতিয়া চাই থাকোঁ বাবা কি যে এতিয়া সেৱা হ'ল পূজা হ'ল এতিয়া মালা ঘৰত যাওঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু মোক বেছি মৰম দিব তাতে আৰু ইয়াৰে নেক্সট গাড়ীখন মই ইউটিউবৰ পইচাৰে ল'ব আৰু আপোনালোকে আশীৰ্বাদ দিব তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল এতিয়া ঘৰত যাই মিঠাই খাব লাগে পাৰ্টি চলিব আৰু